ইহঁতৰ আজিৰ দিনত যিটো চৰকাৰ চলাই আছে এইটো CEM মানে কি কোৱা যায় চিফ অফ এক্সিকিউটিভ মেম্বাৰ তাৰমানে সকলৰ চিফ CEM মানে কিন্তু আমাৰটো হ'ল বডোলেণ্ড চিফ BTCৰ চিফ বুজি পায় চিফ অফ বডোলেণ্ড মানে বডোলেণ্ডৰ ৰাইজৰ কি কয় এইটো প্ৰধান মুৰব্বী এইটো প্ৰবৰ্তন খালি এই 8জন না 9জন ইএমৰে লিডাৰ চিফ এইটোতো CEM এইটোতো চিফ অফ এক্সিকিউটিভ মেম্বাৰ চিফ অফ এক্সিকিউটিভ মেম্বাৰ তাৰমানে এই এক্সিকিউটিভ 10-12জন থাকে না ইহঁতৰ লিডাৰ চিফ CEM এটোকে বুঝায় নিজকে BTC চিফ বুলি ভাবি আছে নিজে যে এই এক্সিকিউটিভ মেম্বাৰৰ চিফ খেল নাই BTC চিফ নহয় এই 9জন 10জন এক্সিকিউটিভ মেম্বাৰ সকলৰ লিডাৰ চিফ আমাৰটো হ'ল বডোলেণ্ডৰ চিফ না মুৰব্বী এইটো ভাল না এইটো ভাল আমিতো এটাও কৈ থাকোঁ যে BTRৰ চিফ এক্সিকিউটিভ মেম্বাৰ এইবিলাক তো যেনক বহুত দূৰ পৰা আহিছে আকৌ আমি লগ পাম আমাৰ টাউনত আৰু এবাৰ মিটিং হ'ব এইটো হ'ল গাৰ্জেন যাক আমি গাৰ্জেন বা বুদ্ধিজীৱী বুলি আমি সন্মান কৰোঁ এবাৰ ঠংলা নিচিনা টাউনত আমি একবাৰ এইটো শেষ হোৱাৰ পিছত ঠংলা আৰু আশে পাশে যিখিনি এৰিয়া আছে এই সকলৰ গাৰ্জেন মুৰব্বী চিনিয়ৰ ষ্টুডেণ্ট ইহঁতক লৈ পেলাই আমি একবাৰ মত বিনিময় কৰিব মিটিং কৰিব